কলাক্ষেত্ৰৰ ফ্লাইঅভাৰ মই খালী কৰিলোঁ গুৱাহাটীৰ মই গোটেই ফুটপাথ খালী কৰি দিম অসমীয়া মানুহখিনি ওলাই গুৱাহাটীত চাফাই কৰি দিব আমাৰ মিয়া মানুহবিলাকক মছলা চব্জি তব্জি বিক্ৰী কৰিব নিদিয়ে এনেকুৱা কথা এজন চিফ মিনিষ্টাৰৰ মুখৰ পৰা এইটো এনেকুৱা ক'ব নালাগে বেয়া পাইছোঁ আমি দুখ লাগিছে মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ তুচ্ছ মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিল একাংশ দল গঠন মিয়াসকলক লৈ এনে মন্তব্য কৰাক লৈ আৰম্ভ হ'ল ইজনৰ পিছত সিজনৰ প্ৰতিক্ৰিয়া বিশিষ্ট যুৱ লেখক মৌলানা আব্দুল ৰুফে মুখ্যমন্ত্ৰী এনে মন্তব্যৰ বিৰোধিতাৰে সামাজিক মাধ্যমৰ যোগেদি দিলে উচিত প্ৰত্যুত্তৰ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁৰ এই লিখনি প্ৰত্যুত্তৰ তেওঁ লিখিছিল মিয়াক লৈ আৰু কিমান ৰাজনীতি চি এজন দায়িত্বশীল মানুহৰ পৰা এনে কুমন্তব্য কেতিয়াও আশা কৰা নাছিলোঁ পজিটিভ কথাখিনি নিগেটিভৰ পিনে ঠেলি নি অসমীয়া সমাজত বিভাজন সৃষ্টি কৰিব বিচৰাটো অতি দুৰ্ভাগ্যৰ বিষয় আজমল ডাঙৰীয়াৰ কথাত অসমীয়া জাতিক কোনো ধৰণৰ অপমানসূচক মন্তব্য দেখা নাই কিন্তু আপোনাৰ কথাৰ দ্বাৰা এক প্ৰকাৰ উচতনি দিয়া পৰিলক্ষিত হৈছে আপুনি অসমীয়াসকলক আজমল ডাঙৰীয়াৰ কথাখিনি অপমান কৰা হিচাপে গণ্য কৰিব লাগে বুলি উচতাই দিছে আপুনি এজন দায়িত্বশীল মানুহ কথাখিনি হয়তো পাহৰি গৈছে আপোনাৰ পৰা এনে কথা ৰাইজে কেতিয়াও আশা নকৰে আজি আপুনি মিয়া মুছলমানসকলক উন্নতি বিচাৰে আপুনি মিয়াসকলক শিক্ষিত বনাব বিচাৰে কিন্তু এইবোৰ আপোনাৰ ৰাজনৈতিক ভাষণ তাৰ বাহিৰে একো নাই যদি আপুনি সঁচাকৈ মিয়া মুছলমানৰ উন্নতিৰ কথা চিন্তা কৰিলেহেঁতেন আজি আপোনাৰ মুখৰ পৰা এনে মন্তব্য কেতিয়াও নোলালহেঁতেন আপুনি গুৱাহাটীৰ পৰা মিয়া খেদি পঠিয়াই আপুনি অসমখন কিমান উন্নত কৰিব বুলি ভাবিছে পাহৰি নাযাব আজি মিয়াসকলক উচ্ছেদ কৰাৰ বাবে বজাৰত জুইপুৰা চব্জিৰ দাম আজি মিয়াসকলৰ উৎপাদন কমি যোৱাৰ বাবে কেঁচা চব্জিৰ দাম বৃদ্ধি পাইছে আজি আপুনি গুৱাহাটীৰ পৰা মিয়াসকলক পঠিয়াই দিয়ক অহাকালি এজন ৰোগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেন্স বিচাৰি নাপাব মিয়াসকলক উচ্ছেদৰ পৰিমাণ নিশ্চয় এদিন অসমীয়াই ভুগিবই লাগিব আজি মিয়াসকলক গুৱাহাটীৰ পৰা আঁতৰাই দিয়ক কালি আপোনাৰ ঘৰত চব্জি নাথাকিব অসমীয়াই কিমান দিন কষ্ট কৰিব পাৰিব 5 বছৰ 10 বছৰ উজনিৰ পৰা আপুনি অসমীয়া আনক আৰু গুৱাহাটীৰ পৰা মিয়া খেদি পঠিয়াই দিয়ক মই প্ৰত্যাহ্বান জনাইছোঁ এবছৰত অসমীয়া অনাহাৰত ভুগিব লাগিব ৰাজনৈতিক লাভালাভৰ বাবে যধে মধে যিকোনো কথা ক'ব নালাগে অসমীয়া আৰু অনা অসমীয়াৰ মাজত ভাগ কৰিব বিচৰাসকলে এবাৰ চিন্তা কৰা উচিত যে সাম্প্ৰতিক সময়ত অসমখন বহুত আগুৱাই গৈছে সকলো পৰ্যায়ৰ মানুহ শিক্ষাৰ পিনে গতি কৰিছে আজি মিয়াসকল গুৱাহাটীত আহি ক্ষুদ্ৰ ব্যৱসায়ীৰ দ্বাৰা স্বাৱলম্বী হ'বলৈ ধৰিছে দৰিদ্ৰতাৰ লগত যুঁজিব পৰা হৈছে যিটো সময়ত আপুনি তেওঁলোকক উৎসাহিত কৰিব লাগিছিল কিন্তু সেইটো সময়ত আপুনি তেওঁলোকক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে এয়াই নেকি আপোনাৰ মানৱতা আৰু দায়িত্বশীলতা আপুনি এজন দায়িত্বশীল আপুনি পাহৰি নাযাব আপোনাৰ পৰা ৰাইজে উন্নয়ন আৰু বিকাশৰ কথা আশা নকৰে হিংসা আৰু যুদ্ধৰ কথা আশা নকৰে আপুনি এবাৰ আপোনাৰ ব্যক্তিগত প্ৰশ্ন কৰক আপুনি কৰা মন্তব্যখিনিত কিমান যুক্তিসংগত নিউজ ডেস্ক ৰিপৰ্ট বৰহাৱাৰ লাইভ